এতিয়াতো মই উঠি গ'লো এতিয়া মই ব্ৰাছ কৰিব লাগিব তাৰপিছত ব্ৰেকফাষ্ট কৰিব লাগিব তাৰপিছত হ'ল পঢ়াই কৰাটো জৰুৰী হয় ফ্ৰেন্ডছ এতিয়া আমি মৰ্নিং ৱাক কৰি কেনে যাম একবাৰ দোকানলৈ ফাৰ্ষ্টতে গেটখন দি লওঁ আয়া দিলোঁ গেটখন এবাৰ আমি অলপ যাওঁ এনে মৰ্নিং ৱাক কৰি দোকানলৈ আয়া কি আনিব যাব এতিয়া আমি গাখীৰ আনিব যাম গাখীৰ yes গাখীৰ কি কৰে গাখীৰ দি আজি মোৰ মা বনাব ডালিয়া সেইকাৰণে মা অলপ গাখীৰ আনিব দিছে এটা সেইকাৰণে আমি গাখীৰ আনিব যাম দোকানলৈ এতিয়া গোটেই ৰাস্তাটো বোকা হৈছে চাওক ফ্ৰেণ্ডছ গোটেই ভৰি লেতেৰা হৈ গ'ল ঘৰতে ধুব লাগিব স্কুলতো যাব আছে সেইকাৰণে ফটাফট যাই কেনে গাখীৰ লৈ আহোঁ দে ফ্ৰেণ্ডছ ফটাফট বলক এই চাওক আগৰ দেখি বেলগৰু বসি কেনে ৰ'ব ফ্ৰেণ্ডছ ভয় লাগে মোৰ মামা ভয় লাগে ফ্ৰেণ্ডছ বহুত ডৰাৱনা কিন্তু দেখাত কিন্তু হাঁহি উঠে হয় না অলপ ফ্ৰেণ্ডছ আপোনালোকৰ হাঁহি উঠিছে কি নাই যদি এইবিলাক আছে আজি কিন্তু সঁচাকৈ কৈছোঁ ফ্ৰেণ্ডছ আজি কিন্তু কোনো নাই চব শুই আছে বোলে সেইকাৰণে কোনো নাই ঘৰত আৰু আজি কোনো নাইও অকল গৰু আছে আৰু এটা মানুহ আছে আৰু নাই কোনো নাই আজি সেইবিলাক অকল খবৰ কি কৰিম আৰু দি সেইকাৰণে মই ওলাই আহিছোঁ এতিয়া আমি আহি গ'লোঁ চালেহাৰ দোকান এয়া ইয়াৰ পৰা আঙুৰ তাজা গাখীৰ এটা ল'ম আমি আৰু কি লাগিব ফ্ৰেণ্ডছ গাখীৰটো লৈ ল'লোঁ আৰু কি ল'ম ভৰো ল'ম কেই টকা আছে কেক এইটো কেক কেই টকা এইটো চকলেট কেক কেক লাগিব নে কিবা বেলেগ ল'বা সেইটো কি হ'ব কোনটো এইটো কি এইটো কেক নেকি 10 টকা এইটো কেক এটা লৈ ল'লোঁ আৰু গাখীৰ এবাৰ আমি ঘৰলৈ যাম মাম্মিৰ কাৰণে কিবা এটা লৈ ল মাৰ কাৰণে এইটো দালি ভাজা এটা লৈ লওঁ এইটো হ'লে হৈ যাব অ'কে এটা পলিথিন দিয়া অ'কে এতিয়া আমি ঘৰলৈ যাওঁ দোকানৰ পৰা আহিলোঁ এবাৰ মই ব্ৰেকফাষ্ট কৰি কিনে স্কুলো যাব আছে ফটাফট স্কুলত যাব লাগিব সেইকাৰণে ফটাফট বলক ফ্ৰেণ্ডছ নহ'লে লেট হৈ গ'লে টিচাৰে গালি পাৰিব এতিয়াতো লকডাউন খুলি গৈছে আৰু মোৰ ফ্ৰেণ্ডছবিলাকক লগ পাম সেইকাৰণে মই বহুত হেপ্পী ইয়াত কোনো নাই আজি খালি ৰাস্তাটো আছে আৰু ঘাঁহ হৈছে এইবিলাক আৰু কোনো নাই আজি ৰাতিপুৱা কোন থাকিব হয় না ফ্ৰেণ্ডছ এতিয়া আপোনালোক ঘৰত যাই লগ পাই আছোঁ ডাইৰেক্ট ফ্ৰেণ্ডছ মোৰ পেটত চুৱাকেইটাই দৌৰি আছে ভোক লাগিছে কাৰণে চুৱাকেইটাই দৌৰি আছে কিয় বা নাজানো ভোক লাগিছে বোধহয় সেইকাৰণে দৌৰি আছে চুৱাকেইটাই আজি মা কৈছে বনাব হেৰি কি কয় ডালিয়া বনাব বোলে সেইকাৰণে গাখীৰ আনিব দিছিলে আৰু একো আনিব দিয়া নাই কিন্তু মই এটা কেক আনিছোঁ মোৰ কাৰণে আৰু
হেৰি কি কয় হেৰি আনিছোঁ ফ্ৰেণ্ডছ মোৰ কাৰণে কেক এটা আনিছোঁ আৰু মাৰ কাৰণে দালি ভাজা আনিছোঁ দালি পেকেটত যে থাকে না দালি ভজা সেয়ে আনিছোঁ নিমখীয়া গোটেই পানী পানী সেইবিলাক সেইকাৰণে গোটেই ভৰি লেতেৰা হৈ গ'ল মোৰ এতিয়া ঘৰ যাই আছোঁ ঘৰত আমি আহি পালোঁ এতিয়া গেটখন খুলি দিওঁ আহিলোঁ ঘৰত এবাৰ ভৰিখন ধুই লওঁ ইমান বোকা আছিলে কাৰণে ভৰিখন ধুই দিওঁ অলপ মই ব্ৰেকফাষ্ট কৰি স্কুল যোৱাৰ সময়ত আপোনালোক লগ পাই আছোঁ এয়া মা বনাইছে দালিয়া আৰু দোকানৰ পৰা কিনি অনা কেক এতিয়া আমি খাম চকলেট কেক আনিছিলোঁ ভিতৰত চিজ আছে গৰম হৈছে ফ্ৰেণ্ডছ Yummy! বহুত yummy friends